নমস্কাৰ, গুড মৰ্ণিং। আজি আমি এটা বিশেষ কাৰণত এইপিনে তুলিলৈ যাবলৈ লৈছোঁ, নাগালেণ্ড। কাৰণটো বাৰু আপোনালোকক 9টামান বজাত জনাই আছোঁ আৰু 9-10 এনেকুৱাত। বাৰু এতিয়া আমি গৈ থাকোঁ বাৰু। যাওঁতেও টাইম লাগিব, প্ৰায় 1.5-2 ঘণ্টা লাগি যাব। একো খোৱাও নাই, এতিয়া ৰাতিপুৱা 6টা বাজিছে, কষ্ট হৈছে অলপ। বাৰু কাৰণটো কৈ দিয়ক, কি কাৰণ যাওঁ নকওঁ, কাৰণটো মানে পিছত কওঁ। আমি লাহে লাহে চাই থাকোঁ ভিডিঅ'টো, লাহে লাহে চাই থাকক আমাৰ আৰু জানিব। আমি নাগালেণ্ডৰ অভিমুখে আহি আছোঁ, আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমগুৰি অভিমুখে যাত্ৰা কৰিছোঁ। এতিয়া দেখা পাইছে তুলি 32 কিলোমিটাৰ তুলি লাগে, আৰু তুলিৰ পৰাও যাবগৈ লাগিব যথেষ্ট দূৰ। যিটো আপোনাৰ ঘণ্টিটো টিপি পুৰা হৈ আছে। আমাৰ চিগাৰেট জ্বলে। এয়া চাওক, পাহাৰৰ ডাৱৰ লাগি আছে চাওক, ইমান তলত আছে ডাৱৰ। কি সুন্দৰ পৰিৱেশ। গৰমত ঠাণ্ডা, ঠাণ্ডাত গৰম। এয়া চাওক আমাৰ অসমত, আৰু ইয়াত চাওক কেনেকুৱা। এয়া চাওক এই পাহাৰত ফেচবুকত তুলিৰ পৰা মাত্ৰ 5-6 কিলোমিটাৰ আগলৈ। এয়া ৱৰ্ল্ড কাপ চলি আছে, আপোনালোকে মন কৰিছেনে? এয়া গ'লকি পোষ্ট। এয়া তুলি টাউনত। এয়া আপোনালোকে দেখিবলৈ পাইছে বাইকৰ অৱস্থা। এক চকাত মাটি সোমাই চকা নুঘূৰা হৈ গ'ল। এনেকুৱাই আলুতীয়া মাটি, জোতা অৱস্থা দেখিছে, এনেকুৱা হৈ গৈছে জোতা। আমি ঘূৰি আহিলোগৈ জেগাৰ পৰা। এতিয়া মানে ঘৰলৈকে যামগৈ আৰু য'ত গৈছিলোঁ তাৰপৰা আহিলোঁ। বস্তুটো পালোঁ বাৰু মনে বিচৰা ধৰণে। বস্তুটো বাৰু আপোনালোকক দেখুৱাম বাৰু অলপ পাছত, কি বস্তুনো পালোঁ। ঘৰত গৈহে মানে পেকিংটো খোলা হ'ব, আনবক্সিং কৰা হ'ব। এনেই ফুটাই বাৰু মই দেখুৱাই দিছোঁ বাৰু, ফুটাটো এদিন ফুটাটো ইমান ধৰিব নোৱাৰে বাৰু তেওঁ বুলি। মোৰ গাহৰি পোৱালিৰ নিচিনা লাগিছে অলপ। আপোনাৰ বক্সটো হৈছে এইটোৱে বক্স, এইটো ঘৰত গৈহে মানে আনবক্সিং কৰা হ'ব। মানে ইয়াত কিনো ওলাই মানে তাকে, এইটো আমাজনৰ পৰা আহিছে নেকি?